মোৰ হাতত দেখিছে এয়া বাতাসা, এয়া পূজাত প্ৰায় ব্যৱহাৰ কৰা আপোনালোকে দেখে এই সামগ্ৰী, আৰু এই সামগ্ৰী প্ৰস্তুত কৰা এটা দেখাবলৈ আহিছোঁ মেচিন। এয়া আপোনালোকে দেখিছে এই মেচিনত কিদৰে এই বস্তুখিনি প্ৰস্তুত কৰা হয়, এই বস্তুটোকে মই আপোনালোকক দেখুৱাম। আছোঁ মই বৰ্তমান হোজাই জিলাৰ লংকাত, আৰু এয়াই চাগে অসমৰ প্ৰথমটো মেচিন যিটো মেচিনত এই বস্তুটো ইয়াত প্ৰস্তুত কৰা হয়। এই যদি বাতাসা আপোনালোকেও প্ৰস্তুত কৰিব বিচাৰে এনেকুৱা এটা মেচিন লৈ আপোনালোকে স্বাৱলম্বী হ'ব পাৰে। এই বস্তুটোকে দেখুৱাবলৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাই থাকক, কেনেকে বনায় আৰু ইয়াৰ কষ্ট কিমান, এইখিনি কিমান খৰচা হয়, কিমান প্ৰফিট আছে, এই গোটেই বস্তুখিনি দেখুৱাম। তো বন্ধুসকল আমি এতিয়া দেখুৱাম বস্তুটো কেনেকে বনোৱা হয়। তুমি এতিয়া অলপ কৈ দিয়া বস্তুটো কেনেকে বনোৱা হয়। ফাৰ্ষ্টটো আমাৰ চিনি লাগে, পানী লাগে, আৰু আপোনাৰ হাইড্ৰো লাগে, আৰু এটা এইটো প্ৰথম এনেকে উতলাই লয় নেকি? সেইটো প্ৰথম তাত উতলাই আমি এনেকে উতলাই তাত উতলোৱাৰ পিছত কি কৰিব লাগিব এতিয়া? তাৰ পিছত ইয়াৰ পৰা আমি ডাইৰেক্ট মিচিঙত আনিলো। মিচিংটো অলপ গেছটো চলাব লাগে অলপ টাইম। গেছটো কাৰেণ্টত চলে নে গেছত? এইটো কাৰেণ্টত, মানে খালি ষ্টিমটো দিব লাগে আপোনাৰ গেছত, মানে জুইটো দিবৰ কাৰণে গেছ লাগে। জুইটো দিবৰ কাৰণে গেছ লাগে, আৰু গেছৰ পিছত এইটো বস্তুটো হিট হ'ব লাগে না, হিটটো হোৱাৰ কাৰণে খালি গেছটো লাগে। আচ্ছা, তাৰ পিছত আমি ইয়াত ঢালি যিখিনি মানে যিখিনি বস্তু মেটেলটো তো চিৰাটো তাৰপিছত ইয়াত দি দিব লাগে, ৰসটো ইয়াত আমি দি দিওঁ। তাৰপিছত মেচিন চলালে অট'মেটিক ওলাই যায় এইটো। তো ইয়াৰ পিছৰ যিখিনি কাম কেনেকেনো হয় তাক দেখাই চব এইটো মিচিং কৰি। তো এই ব্যৱসায়টো তুমি কেনেকে আহিলা এইটো কামত? এইটোতো আগৰ পৰাই আছিলে আমাৰ ঘৰত, মিঠাইৰ বিজনেছ আছিলে। বাতাসা আগত আমি মিচিংটো পোৱা নাছিলো, হাততে বনাইছিলো আমি। আপোনাৰ কি কয় চুকাত বনাইছিলো আমি, খৰি চুলাত বনাইছিলো। তেতিয়া মানে সাৰা দিনত আমি 1 কুইণ্টেল বনাব নোৱাৰো। এতিয়াতো বৰ্তমান মিচিংটো আহাতে আমি দিনত 4 পৰা 5 কুইণ্টেল মান বনাই লওঁ। একদিনত 4-5 কুইণ্টেল বনি যায়। প্ৰফিটো মানে আমাৰ ঠিক আছে। আগত যিমান খৰচা হৈছিলে, মেহনত হৈছে, এতিয়াতো মানে ক'ব গ'লে 100-99%। এই গোটেই বাতাসাটো বনাবলৈ কি লাগে লগত? বাতাসা বনাব খালি চিনি, পানী আৰু আপোনাৰ হাইড্ৰো এটা বুলি নাম আছে, এইটোৱে লাগে। আৰু পাউডাৰ এটা লাগে, এইটোৱে। তো সেইটো দিলে হৈ গ'ল। আৰু এই বস্তুখিনি তোমালোকৰ ক'ত বিকা ইয়াত? ইয়াত আমাৰতো পূজা, যেনেকা পূজা পালি এইবিলাকত লাগে। বজাৰত আমি দিওঁ হোলচেলৰ পৰাতো আপোনাৰ ৰিটেইলাৰ হৈ যায়। এই বস্তুখিনি ক'ত বিকে? মানে পূজা যিখিনি দোকান তাত বিকে? পূজা দোকান, গালামাল দোকান, সব দোকানতে বিক্ৰী হয়। মই এই বস্তুটো প্ৰায় দেখি থাকো। মই আচলতে নামটো জনা নাছিলো। এনেকুৱা আৰু এটা বস্তু আছে নকুল দানা, নহয় জানো? নকুল দানা, বাতাসা, এইটো আমাৰ ক'ব গ'লেতো পূজাতেই লাগে, এইটো বেছি ইউজ, এনেতো কমেই খায়। আৰু আপোনাৰ এইটো যিকোনো দোকানত পাই যাব। তোমালোকে ইয়াত আকৌ কৈছো, আমি এতিয়া আছো বৰ্তমান লংকাত। তোমালোকে ইয়াত বনাই পিনি বস্তুটো ক'ত দিয়া? আমি হোলচেল দি দিওঁ, মাৰ্কেটত দি দিওঁ। মেচিনটো ক'ৰ পৰা আনিলা? মেচিনটো আমি কলকাতাৰ পৰা আনিছো। কলকাতাৰ পৰা আনিলা। কিমান দাম পৰিলে মেচিনটো? এইটো আমাৰ টোটেল গৈ আপোনাৰ 2,80,000 মান পৰিব। 2,80,000 2,80,000 গোটেই ছেটআপটো আহি গৈছে। আৰু এই গোটেই ছেটআপটো মানে তোমালোকক আহি ইয়াত বহাই দিছে নেকি? বহাই দিছে সিহঁতে। ট্ৰান্সপৰ্টত আমি লৈ আহি গৈছো। অহাৰ পিছত দাদাহঁতে আহিছে, আহি কিনি 3-4 দিন থাকি আমাক পুৰা চিষ্টেম দেখাই। পুৰা যিমান টাইম লৈকে আমাৰ হাত ক্লিয়াৰ হোৱা নাই ইমান টাইম লৈকে দেখাই। তেওঁলোকে আহি শিকাইও যায়? শিকাই দিয়ে। এইটো বেয়া মজাৰ কথা। মানে এনেকা হৈ গ'ল আপোনাৰ, যদি আপুনি আগত যদি এই কামটো কৰা নাই, সেই মানুহজনো কৰিব পাৰিব, সিহঁতে শিকাই দি যায়। আচ্ছা, আমাৰতো এক্সপিৰিয়েঞ্চ আছিলে আগত। তোমালোকে আগতেতো বনাইছিলো, আগতে কেৰাহীত বনোৱা, তো এতিয়া মেচিন। আৰু কোনোবাই যদি মানে একো আগত কেৰাহীত বনোৱা নাছিলে, প্ৰথম ডাইৰেক্ট মেচিনত বনোৱা বুলি ক'লে আৰামছে তেওঁলোকে শিকাই দিব। তো এই গোটেই যিটো কাৰবাৰ চলি আছে তোমাৰ লংকা, এইটো যদি কোনোবাই মানে হোলচেল কৰিব বিচাৰে তুমি ইয়াৰ পৰা, যে কাৰোবাক লাগে, মানে অসমৰ বিভিন্ন জেগাত আৰু এনেকুৱা মেচিন ক'ৰবাত আছে নেকি? নাই, আমাৰ অসমত আৰু ক'তো নাই। এইটো ইয়াত তুমি প্ৰথম মই। আচ্ছা, তোমাক কোনোবাই বিচাৰিব পাৰে এইটো হোলচেলৰ কাৰণে, দিব পাৰিবা নাই? দিব পাৰিম। তোমাৰ ফোন নাম্বাৰটো কৈ দিয়া, তাতে কণ্টেক্ট কৰিব পাৰিবা। মোৰ নম্বৰটো হ'ল 7002447203। আচ্ছা, এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব কোনোবাই যদি এই যিটো বস্তুটো হোলচেল কৰিব যদি ভাবে। ইয়াৰ প্ৰথমতে চৌকাৰ পৰা বস্তুটো উঠাই দিলে, উঠাই অনাৰ পাছত এয়া হৈছে মেচিনত বস্তুটো এইদৰে ঢালি দিলে। ইয়াত বস্তুটো ঢালি দিয়াৰ পাছত তেওঁলোকে এইটো হৈছে ষ্টভ দেখিছে, তলত গৰম দিব অলপ, আৰু এইটো চিলিণ্ডাৰ ৰাখিছে। যদিও বস্তুটো মেচিনত চলে, কিন্তু তেওঁলোকে এইডোখে অলপ হিট দিবলগীয়া হয় আচলতে। এইটো সেইকাৰণে গেছৰ ব্যৱস্থা আছে, এইটো মেচিন চলি আছে। এইফালে এইদৰে মেচিন চলি আছে, আৰু মেচিনত এইদৰে গোটেই তাৰ পৰা মানে আৰামছে ধুনীয়াকৈ বস্তুটো ওলাই গৈ আছে। তো বন্ধুসকল, এই যিটো মেচিন, এই মেচিনৰ যিটো এই মেচিনৰ কোম্পানীৰ মানুহ আমি লগ পাইছো। आपको नमस्ते। आपका घर कहाँ है? घर कोलकाता में, बांकुड़ा में। कोलकाता। बांकुड़ा। वो मशीन का आपका प्राइस कितना है? प्राइस 2,80,000। 2,80,000। तो इंक्लूडिंग यहाँ पे
वहाँ से शिफ्ट करके? ट्रांसपोर्ट, हाँ ट्रांसपोर्ट आपको 2,80,000 में ट्रांसपोर्ट भी है। ट्रांसपोर्ट भी है। अच्छा, कोई जो लोग ये तो मशीन कैसे चलाता है वो तो नहीं जानता, तो आपका टीम है क्या ये machine पूरा जो मेरा मिस्त्री और जो टेक्नीशियन है वो आके कस्टमर घर पे पूरा फिटिंग करके इंस्टॉल करके पूरा बतासा प्रोडक्शन करके कस्टमर को पूरा दिखा के जाएगा घर। तो आपको वो मशीन कोलकाता से आएगा? कोलकाता से आएगा। आसाम और भाई यहाँ आसाम में नॉर्थ ईस्ट देखिए, आसाम में पहला मशीन है मेरा। हाँ हाँ तो आसाम में पहला मशीन है, ये लंका में बैठा है। तो जो जो कस्टमर आसाम का वो त्रिपुरा का जो है वो यहाँ से भी मशीन ले सकते हैं, क्योंकि मैं इस पे हुजाई जो है, हुजाई पे हम एक ऑफिस बेंच खुला है अभी, नया बेंच आसाम और त्रिपुरा का लिए। हाँ हाँ तो जो जो कस्टमर आसाम और त्रिपुरा का कोलकाता जाने की जरूरत नहीं है मेरे पास, यहाँ पर आके वो मशीन ले सकते हैं। यहाँ पर आप लोग का पास और क्या क्या मशीन है देखिए, इसके बाद अलग वो नकुंदना का मशीन है, मूढ़ी का मशीन है, निमकी चाउमीन का भी मशीन है। तो उस मशीन का प्राइस कितना है? देखिए, नकुलना मशीन का जो साइज होता है, तीनों तरफ का साइज जो कस्टमर डिमांड रहेगा वो डिमांड के ऊपर होगा। जो डिमांड रहेगा। अच्छा, स्टार्टिंग 1.5 लाख से होगा आपका। 1.5 লাখ से स्टार्टिंग होगा। 1.5 লাখৰ পৰা আৰম্ভ মেচিনৰ দাম। গতিকে কোনোবাই যদি ভাবে যে এনেকুৱা মেচিনে এই ব্যৱসায়টো কৰো বুলি ভাবে, গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনাৰ आपका फोन नंबर दीजिए तो हमको। मेरा फोन नंबर है 8780027401 और एक नंबर है 9749301203। তো আপোনালোকে এই ফোন নাম্বাৰ যোগাযোগ কৰিব পাৰিব। এই ফোন নাম্বাৰ যোগাযোগ কৰি এখেতৰ লগত যোগাযোগ কৰি ললে এনেকুৱা এটা মেচিন ঘৰতে বহাই এই ব্যৱসায়টো আপোনালোকে কৰিব পাৰিব। তো বন্ধুসকল, এইখিনি আছিলে আজি আমি বৰ্তমান উপস্থিত আছো হুজাই লংকাত, আৰু লংকাত এই মেচিনটো আমি দেখুৱাবলৈ চেষ্টা কৰিলো। এনেকুৱা এটা মেচিন আপোনালোকক ঘৰত বহুৱাই এই ব্যৱসায় কৰিব পাৰিব। গতিকে এনেকুৱা এটা ব্যৱসায় সংক্ৰান্তীয় ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালো। যিসকলে ভিডিঅ'টো মনোযোগী চালে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। আৰু 10 জন উপকৃত হোৱাকৈ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে এই ব্যৱসায় কৰি আন 10 জন স্বাৱলম্বী হ'ব পাৰে। আকৌ কৈছো, এই যিটো সামগ্ৰী পূজাত প্ৰায় ব্যৱহাৰ কৰা হয়, গতিকে এই বস্তুটো আপোনালোকে বহাব পাৰে আৰু নিজে স্বাৱলম্বী হোৱাৰ লগতে 10 জনক স্বাৱলম্বী কৰিব পাৰে। নতুন ভিডিঅ' তাত আকৌ লগ পাম। ধন্যবাদ।